নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে এয়া মা আজি যাই আছোঁ ক'ত যাই আছোঁ বেলতলা বজাৰ কি বজাৰ কৰোঁ ভিডিঅ'টো শেষলৈকে চাব তেতিয়া গম পাই যাব এতিয়া আমি যাই আছোঁ চাই থাকিব এয়া আমি বজাৰ আহি পাই গ'লোঁ সঁচাকৈ গধূলিয়ে হ'ল আহোঁতে এয়া এতিয়া আহোঁ বজাৰ কৰোঁ কি বজাৰ কৰোঁ চাই থাকিব এটা বস্তু দেখাম ৰ'ব আমাৰ ছোৱালীবোৰৰ কাৰণে কিন্তু এয়া চাওক কাৰ দেখি ল'বলৈ মন গৈছে সঁচা এটা ক'ব মই কিন্তু লোৱা নাই দেই এয়া বেগ লগতে এয়া দেখিছেনে এয়া চেণ্ডেল কাপোৰ সঁচাকৈ বজাৰত যে খুবেই ভাল লাগে এনেকুৱা বস্তুবিলাক দেখোঁ ল'বলৈ মন যায় কিন্তু উপায় নাই লোৱা নাই ইমান ভিৰ ন ৰবিবাৰ তাতে আৰু ইমান ৰাতি হ'ল হ'লেও মানুহ মানে কমা নাই একেবাৰে বহুত মানুহ আছে এয়া কাপোৰৰ মাজে মাজে আমি যাই আছোঁ আমাৰ লগত আৰু আহিছে খুৰা আৰু ভাইটি এয়া আগত যাই আছে দেখিছেনে ট্ৰাফিক বহুতে ট্ৰাফিক হৈছে চাই থাকক আমি কি কিনো শেষলৈকে ভিডিঅ'টো চাই থাকিব গম পাব আমি কি কিনিব আহিছোঁ এয়া আহি কুৰ্তা পাই গ'লোঁ ছোৱালীবোৰৰতো এটা সেই আছেই কুৰ্তা দেখিলোঁ ৰখি গ'লোঁ তাত কিন্তু বেছি দামী কুৰ্তা নহয় দেই 150 টকা ময়ো এটা ল'লোঁ কিন্তু দেখাব নহ'ল ঘৰত আহি দেখাই আছোঁ এয়া বজাৰৰ মাজে মাজে গৈ আছোঁ এটা বস্তু ল'বলৈ যাই আছোঁ ৰ'ব দেখাই আছোঁ কি বস্তু এয়া বাচন মানে এখন সৰু ঢাকনিৰ মানে প্ৰয়োজন হৈ আছিল তাৰ বাবে গ'লোঁ আৰু লগতে এয়া কাঁহীও চাই আছে কাঁহীখন সঁচাকৈ খুবেই ভাল লাগিছিল সেইকাৰণে মায়ে কৈ আছে দুখন কাঁহীয়ে লৈ লওঁ এতিয়া আমি চব পাচলিৰ বজাৰত আহিবলৈ কিন্তু আমি পাচলি লোৱা নাই দেই কাৰণ পাচলি যিহেতু ঘৰত আছে সেইকাৰণে পাচলি বজাৰ কৰিব অহা নাই কিন্তু এটা কথা পাচলিৰ বজাৰ নকৰিলেও এটা বস্তু দেখিছোঁ যিহেতু ল'বতো লাগিব আৰু সেইটো কি বস্তু চাই থাকক এয়া চাওক কচু সঁচাকৈ মই কচু খাই বহুতেই ভাল পাওঁ সেইকাৰণে খুৰাক ক'লোঁ যে কচু লৈ লোৱা খুৰাই কচু লৈ ল'লে বহুতেই ভাল লাগে দেই কচু খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব কোমোৰা লৈ ল'লোঁ কিন্তু কিয় ল'লোঁ সেইটো এতিয়া নজনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক গম পাব এয়া কোমোৰা লোৱা বুলি যে কৈছিলোঁ এইকাৰণে দেখিছেনে লগতে হাঁহৰ মাংসও ল'লোঁ সঁচাকৈ হাঁহৰ মাংস খাই কোমোৰাৰ লগত একদম পাৰফেক্ট বহুত ভাল লাগে তাত শেষত বজাৰ কৰা হৈ গ'ল হৈ যোৱাৰ পিছত আমি ভাইটি আৰু মই আহিলোঁ ম'ম' খাবলৈ বজাৰ কৰি সঁচাকৈ ভাগৰ লাগি গ'ল বেছি বজাৰ কৰা নাই কিন্তু হ'লেও বহুত ভাগৰ লাগিল লগা দেখি এয়া আমি দুটাই ম'ম' খালোঁ আৰু দাদাৰ ম'ম' সঁচাকৈ খুব এয়া ঘৰ আহি পালোঁ বহুত গৰম দেই কিন্তু ন বহুত গৰম লাগিছে বজাৰ কৰিলোঁ কি বজাৰ কৰিলোঁ এতিয়া মায়ে দেখাব ৰ'ব দেখিছেনে পূৰা বহি লৈছে বস্তুৰ লগত কি আনিছে কচু আনিলোঁ কচুটো দেখাইছিলোঁৱে পাপৰ খাই বহুত ভাল পায় পাপৰ আনিলোঁ এই মছলা দেখোন কাঁহী দুখন আনিলোঁ খুলি দেখাই দিয়া নহ'লে কাঁহী দুখন কেনেকুৱা আমাৰে হ'ব এয়া কাঁহী ধুনীয়া লাগিছে কাঁহী দুখন এইটো কুৰ্তা এটা কুৰ্তা আনিলোঁ এইটো দেখাবই নহ'ল ৰ'ব দেখাই আছোঁ এতিয়া কেনেকুৱা লাগিছে ক'ব এয়া কুৰ্তাটো বেছি দামৰ কুৰ্তা নহয় কিন্তু 150 টকা এটা স্পৰ্টিং কুৰাৰ কেনেকুৱা লাগিছে ক'ব এইটো এটা আৰু এইটো এটা হাঁহৰ মাংস দেখাইছিলোঁ যে হাঁহৰ মাংস তাৰ লগত কোমোৰা বনাম ৰেচিপিটো মই দি দিম চাই ল'ব আজি এইখিনিতে সমাপ্তি মাৰিছোঁ বাই বাই